हेलो गाइस, दिलीप भिडिओसर अन्य এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি আপোনালোকক দেখুৱাম অগ্নিগড়। এই অগ্নিগড়ত মানে কেনেকৈ উষাৰ স্মৃতিবিলাক ইয়াত সংৰক্ষণ কৰি ৰাখিছে তাৰে আমি এটা ভাগ দেখুৱাম আপোনালোকক। গতিকে সকলোকে চাব ভিডিঅ'টো। যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে প্লিজ 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 ছাবস্ক্ৰাইব বুটামটো দবাই দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেনেহ'লে বলক আজি আমি অগ্নিগড় চাওঁগৈ। এয়া দেখিছে আমি খটখটিৰেদি ওপৰলৈ আহি আছোঁ ক্ৰমান্বয়ে। এইফালৰ পৰা চাই যাব পাৰিলা হয়। আমি খটখটিৰেদি ক্ৰমান্বয়ে ওপৰলৈ আহি আছোঁ। এয়া দেখিছে আৰম্ভণিতে আপোনাৰ ইয়াত টিকেট সংগ্ৰহ কৰিবলগীয়া হয়। টিকেট দেখুৱাইহে আপুনি ভিতৰলৈ যাব পাৰিব। প্ৰথমতে টিকেটটো আমি আপোনাৰ টিকেট ঘৰটো দেখুওৱা নহ'ল যদিও আপোনালোকক এইখিনিতে আমি জনাই দিব বিচাৰিছোঁ যে টিকেটৰ মূল্য বেছি নলয়, 30 টকা লয়। আৰু 8 বছৰ তলৰ যিবিলাক শিশু আছে তেওঁলোকৰ টিকট কোনো ব্যৱস্থা নাই। টিকেট নোপোৱাকৈ তেওঁলোকে ভিতৰলৈ চাব পাৰিব। আৰু আপোনালোকে এইটো দেখিছে যে কাষতে ব্ৰহ্মপুত্ৰ লাগি আছে। ব্ৰহ্মপুত্ৰৰ পাৰতেই আছে আপোনাৰ অগ্নিগড়। এয়া আছে আপোনাৰ শোণিতপুৰ জিলাৰ তেজপুৰত, অৰ্থাৎ আপোনাৰ অগ্নিগড় আছে এই তেজপুৰতে আছে। আপোনালোকে যদি কেতিয়াবা আহে নিশ্চয় চাই যাব, বহুত ধুনীয়া। ইয়াত ঊষা অনিৰুদ্ধৰ কি ধৰণে বিবাহ, কেনেকুৱা ধৰণৰ হৰিহৰ যুদ্ধ গোটেইখিনি ইয়াত আছে। ইয়াতে আপোনাক এইটো ছবি দেখাইছোঁ। আপোনাক ঊষাই কিবাকৈ চিত্ৰলেখাক আপোনাৰ ছবি অংকন কৰিবলৈ কৈছিলে নিজৰ প্ৰিয়জনৰ, সেই ছবি অংকন কৰিছে। ইয়াত অনিৰুদ্ধৰ ছবি অংকন কৰি দেখাইছে ঊষাক। তাৰপিছতে ইয়াত এটা আপোনাৰ সেইটো স্তম্ভ আছে। অশোক স্তম্ভটো বহুত ওখকৈ বনাই থোৱা আছে। আৰু কাষতে আপুনি জীয়াব পৰা এনেকুৱা বেঞ্চ ব্যৱহাৰ কৰিব পাৰিব। এয়া দেখিছে আপোনালোকে ঊষাই অনিৰুদ্ধক কেনেকৈ হৰণ কৰিছিলে। ঊষাই অনিৰুদ্ধক হৰণ কৰি আনি মানে আপোনাৰ গন্ধৰ্ব বিবাহ কেনেধৰণে সম্পন্ন কৰিছিলে তাৰো এটা ছবি আছে। আপোনাক এইটো দেখাইছোঁ, গন্ধৰ্ব বিবাহ। এয়া ঊষাই অনিৰুদ্ধক গন্ধৰ্ব বিবাহ কেনেধৰণে কৰিছিলে। এয়া ৰাম লক্ষ্মণ ক'ৰ পৰা ওলালে আকৌ ইয়াত এই গন্ধৰ্ব বিবাহ। ঊষা অনিৰুদ্ধ গন্ধ। ইয়াৰ পিছতে আমি দেখাম আপোনাৰ আমি খটখটিয়েদি নামি গৈ আপোনাৰ এই খটখটিয়েদি নামি যোৱাৰ পিছতে আছে হৰিহৰ যুদ্ধ, অৰ্থাৎ মানে অনিৰুদ্ধৰ হৈ যেনে কৃষ্ণ আহিছিলে। তাৰপিছতে আপোনাৰ বান ৰজাৰ হৈ আপোনাৰ শিৱ আহিছিলে। সেই দুইজনৰ মাজতে যুদ্ধ। এই যুদ্ধত এইখন হৰিহৰ যুদ্ধ বুলি কোৱা হয়। মেইন যুদ্ধখনেই আচলতে বান ৰজা আৰু অনিৰুদ্ধৰ মাজত হৈছিলে। অনিৰুদ্ধক বান ৰজাই আপোনাৰ সেইটো উদ্দেশ্য লৈয়ে যুদ্ধখন হৈছিলে। সেই আকৌ আপোনাৰ অনিৰুদ্ধ আছিলে কৃষ্ণৰ নাতি আছিলে। গতিকে সেইটো কাৰণে কৃষ্ণ ইয়ালৈ আহিছিলে আৰু অনিৰুদ্ধৰ হৈ যুদ্ধ কৰিছিলে। ইয়াতে আপোনালোকে দেখিছে এইটো বান ৰজাই শিৱক আৰাধনা কৰে। বান ৰজাৰ মানে আপোনাৰ ইষ্ট দেৱতা হ'ল শিৱ। গতিকে বান ৰজাই শিৱক আৰাধনা কৰি বৰ লাভ কৰিছিল। সেয়াও প্ৰতিমূৰ্তি বহুত ধুনীয়াকৈ আপোনাৰ ইয়াত সজাই থোৱা হৈছে। কিমান সুন্দৰকৈ শিৱৰ প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে নিশ্চয় দেখিছে আপোনালোকে। গতিকে গোটেই সম্পূৰ্ণ কাহিনীটো সংক্ষেপে ইয়াত দেখুওৱা হৈছে। এই অগ্নিগড়ত আপোনাৰ গোটেই সম্পূৰ্ণ কাহিনীটো জড়িত কৰি প্ৰতিমূৰ্তিৰ ৰূপে তথ্যচিত্ৰ আকাৰে ইয়াক দাঙি ধৰা হৈছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল আৰু পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পাম। জয় আই অসম।